সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 2 আহিন বৃহস্পতিবাৰ 19 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:12:23 সূৰ্যাস্ত ঘণ্টা 5:16:17 তিথি কৃষ্ণা দ্বিতীয়া ৰাতি ঘণ্টা 12:40:24 নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ দিনৰ ঘণ্টা 8:04:12 যোগ বৃদ্ধি ৰাতি ঘণ্টা 7:18:30 কৰণ তৈতিল। শিশু জন্মত মীন ৰাশি বিপ্ৰবৰ্ণ হুতাখন যোগ নৰগণ গৰুড়ৰ অস্থি অচুত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। দিনৰ ঘণ্টা 8:04:12 যোৱাত দেৱগণ হাতীৰ অস্থি বিংশোত্তৰী বুধৰ দশা। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। দিনৰ ঘণ্টা 8:04:12 যোৱাত 45 দিনীয়া দুখিলা যোগ। মৰণত দুখ 1 পাত ৰাতি ঘণ্টা 12:40:24 যোৱাত নাই। যাত্ৰা নাই। নক্ষত্ৰ আৰু চন্দ্ৰ দগ্ধাদি দুখ। শুভকৰ্ম নাই। নিষিদ্ধ তিতা ভেকুৰী ৰাতি ঘণ্টা 12:40:24 যোৱাত পতল। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি যোৱা চমুকৈ ৰাশিফলসমূহৰ পৰা যদি সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি ব্যস্ততাপূৰ্ণ, বৃষ ৰাশি আশা পূৰণ, মিথুন ৰাশি সুখ্যাতি লাভ, কৰ্কট ৰাশি যান বাহনৰ ভয়, সিংহ ৰাশি সম্পত্তি লাভ, কন্যা ৰাশি প্ৰেমত শুভ, তুলা ৰাশি অৰ্থহানিৰ ভয়, বৃশ্চিক ৰাশি দন্তপীড়া, ধনু ৰাশি প্ৰেমত সফলতা, মকৰ ৰাশি আৰ্থিক উন্নতি, কুম্ভ ৰাশি মান সন্মান হানি আৰু মীন ৰাশি ধন লাভৰ যোগ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।